হাই ফ্ৰেণ্ডছ, পুনৰ কলেজ আপোনালোকৰ নতুন আৰু এটা ভাল খবৰলৈ অসমত থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ DME নতুনকৈ পোষ্ট মুকলি হ'ব আৰু ইয়াৰ বাবে আপোনাৰ 8 ফাৰ্ষ্ট 10 ফাৰ্ষ্ট এণ্ড 12 ফাৰ্ষ্ট কেণ্ডিডেটবিলাকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনাৰ চেলাৰী হ'ব 75,000 চাওক DME Assam Recruitment 2023 8 পাছ Grade-3 and Grade-4 যে DME অসমত 8 পাছ আৰু 8 পাছ কেণ্ডিডেটবিলাকলৈকে Grade-3 and Grade-4 বাবে ভেকেন্সি পোষ্ট খালী হৈছে Recruitment DME Assam Recruitment আৰু পোষ্ট নেম অফ পোষ্ট থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড যে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ পোষ্ট খালী হৈছে অসমত ইয়াৰ কোনো বৰ্তমান কোনো এপ্লাই ডেট দিয়া নাই আৰু ডেট Grade-3 DME Recruitment 2023 Grade-3 টেকনিকেলৰ বাবে আপোনাৰ 1031টা পোষ্ট মুকলি হৈছে টেকনিকেলৰ বাবে আপোনাৰ 1031টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ এডুকেশ্যন কিমান লাগিব The requisite qualification is different according to the post type to type all the year advanced to check the official notification. For the information, please refer to the official notification. So, here babe official notification apuna tar Grade-3 non technical babe here ba apuna 320 ta post khali hoise. Education qualification apuna education qualification kiman dise yat kono education qualification dena je according the post of type of the tab adjacent check the official notification और अपने education देना that play the further information the information please refer to official notification ये कोनो official notification दिसे only और Grade-4 अब post खाली सा अपना 697टा post 697टा post खाली होइसे Grade-4 বাবে और education qualification Grade-4 বাবে candidate to अपना candidate must have first class 8 from Recruitment Institute আপোনাৰ Grade-4 বাবে এপ্লাই কৰিবলৈ ক্যান্ডিডেট 8 পাছ হলে হ'ব প্লে স্কেল আপোনাৰ ইয়াৰ আপোনাৰ স্যালাৰি দিছে 12000 ৰ পৰা 52000 উইথ গ্ৰেড প্লে আৰু তাৰ এক্সট্ৰা হ'ব 3900 আৰু ইয়াৰ কিছে 12000 ৰ পৰা 52 লৈকে আপোনাৰ স্যালাৰি হ'ব স্যালাৰি আপোনাৰ আৰু DME Assam Recruitment আৰু বয়সৰ ক্ষেত্ৰত কিমান দিছে দা ক্যান্ডিডেট is should not be less than 18 years and not more than 14 years as on 1st January. So, আমরা ক্যান্ডিডেট 18 বছৰৰ পৰা 40 বছৰলৈকে ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব এগ্ৰি ৰিলেকশন আপুনি ক্যাটাগৰী উইজ ওভাৰ এগ্ৰি লিমিট ৰিলেকশন ইজ এন দা মেইনটেনেড ভ্যালু আৰু আপোনাৰ কোনটো ক্যাটাগৰীৰ বাবে কিমান বয়স দিছে OBC আৰু MOC ৰ কাৰণে আপুনি 3 ইয়াৰ্স SC ST ৰ কাৰণে আপুনি 5 ইয়াৰ্স আৰু PWD ৰ কাৰণে 10 ইয়াৰ্স ৰিজাৰ্ভেশন দিছে ৰিজাৰ্ভেশন অফ পোষ্ট ফৰ ফিমেল ক্যান্ডিডেট will be the for the prevailing the government rules ৰিজাৰ্ভেশন আপুনি দিছে আৰু নেশনালিটি দিছে মানে ক্যান্ডিডেট মাষ্ট বি ইন্ডিয়ান সিটিজেন আৰু ক্যান্ডিডেটটো আপোনাৰ ইন্ডিয়ান সিটিজেন হ'ব লাগিব DME syllabus মই অলৰেডি syllabus দি দিছো আৰু employment actions candidate must be registered in any of the employment action office in Assam আৰু আপোনাৰ employment action registration certificate টো লাগিব application fees non application fees to be paid the application আদা আপোনাৰ ইয়াত কোনো application fees দেব নালাগে অলৰেডি আপুনি এপ্লাই কৰিলেই হ'ব আৰু বৰ্তমানলৈকে আপোনাৰ কোনো এপ্লাই লিংকিং দিয়া নাই আপোনাৰ অক্টোবৰ মাহতে হ'ব The interest and the eligibility candidate may have DME recruitment portal. So, আপনার কি দিছে the important offsite section. আপনার important offsite যাবার online application and complete the registration process by click new registration. আর আপনি online application form যাই ক্লিক করে আপনার new registration তো কৰিব লাগিব।
আৰু অনলাইন এপ্লিকেশ্যন লিংক উইথ দ্য লগইন আৰু আপোনাৰ কি কৰিব ফৰ্মটো লগইন কৰিব লাগিব আৰু পাৰ্চনেল এডুকেশ্যন ডিটেইলছ আপলোড কৰিব লাগিব পাৰ্চনেল আপোনাৰ এডুকেশ্যন ডিটেইলছবিলাক আপোনাৰ আপডেট কৰিব লাগিব আৰু এট দ্য এণ্ড ছাবমিট দ্য ফৰ্ম আৰু আপুনি ফৰ্মখিনি ছাবমিট কৰিব লাগিব আৰু প্ৰিণ্ট আউট কৰি ফৰ্মখিনি ওলাই ল'ব ডকুমেণ্ট টু আপলোড উইথ কমন দ্য এপ্লিকেশ্যন ফৰ্ম সব কি ডকুমেণ্টছ লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ পাছপোৰ্ট সাইজ ফটো লাগিব আৰু সিগনেচাৰ অফ দ্য এপ্লিকেট আৰু আপোনাৰ সিগনেচাৰ লাগিব কেণ্ডিডেট মাষ্ট আপলোড দেয়াৰ দ্য স্কেল দ্য পাছপোৰ্ট সাইজ ফটো এণ্ড সিগনেচাৰ উইথ দ্য ফ্লোয়িং দ্য এসেনশিয়েল আৰু ফটোগ্ৰাফ আৰু ফটোটা কিমান লাগিব ম্যাক্সিমাম ফাইল সাইজ আপোনাৰ 50 KB হ'ব লাগিব আৰু ফাইল টাইপবোৰ আপোনাৰ ফাইল টাইপটোৰ আপোনাৰ JPG or JPEG আপোনাৰ ফাইল টাইপটো আপোনাৰ JPG বা JPG বনাব লাগিব আৰু হাইট আপোনালোকে 200 পৰা আপোনাৰ 320 আৰু আপোনাৰ উইথ বনাব লাগিব আপোনাৰ 150 পৰা 220 আৰু সিগনেচাৰটো আপুনি কিমান লাগিব ম্যাক্সিমাম ফাইল সাইজ লাগিব আপোনাৰ 300 KB 30 KB আৰু ফাইলটো আপোনাৰ বৰ্তমান আৰু গ্ৰেড উইথ দ্য ভ্যাকেন্সি লিষ্ট আৰু আপোনাৰ কোনটো ভ্যাকেন্সি কি পোষ্ট খালি হৈছে তে গ্ৰেড 3 টেকনিক্যাল বাবে আপোনাৰ কি পোষ্ট খালি হৈছে অলৰেডি দিয়া আছে আৰু কোনটো আৰু সব বিভাগৰ নাম দিয়া আছে যে ক্যাপচাৰ আপোনাৰ বহুত কিটা দিয়া আছে আপুনি ভালদৰে পঢ়ি ল'ব ফাৰ্মাসিষ্টৰ বাবে আপোনাৰ 6টা পোষ্ট খালি আছে ফটোগ্ৰাফাৰৰ বাবে 3টা পোষ্ট খালি হৈছে আৰু আমাৰ সোশ্যাল ওয়াৰ্কাৰ বাবে 9টা পোষ্ট খালি হৈছে 9টা পোষ্ট খালি আছে টেকনিক্যালৰ বাবে টেকনিক্যাল 4CSS বাবে আপোনাৰ 5টা পোষ্ট খালি হৈছে আৰু গ্ৰেড 3 নন টেকনিক্যালৰ বাবে আপুনি একাউন্ট এসিস্ট্যান্টৰ 12টা পোষ্ট খালি হৈছে কেশিয়াৰৰ বাবে 6টা পোষ্ট খালি হৈছে ড্ৰাইভাৰৰ বাবে 18টা পোষ্ট খালি হৈছে লেবৰেটৰী এসিস্ট্যান্টৰ বাবে 12টা পোষ্ট খালি হৈছে আৰু স্টকগ্ৰাফাৰৰ বাবে আপোনাৰ 6টা পোষ্ট খালি হৈছে আৰু টোটাল আপোনাৰ 320টা পোষ্ট খালি আছে গ্ৰেড 4 ৰ বাবে পোষ্ট খালি আছে কুকৰ বাবে 12টা পোষ্ট এটেন্ডেন্ট বাবে 30টা পোষ্ট গ্ৰেড 4 ৰ বাবে আপোনাৰ 12টা পোষ্ট ট্ৰেকাৰ বাবে আপোনাৰ 36টা পোষ্ট পিয়নৰ বাবে 24টা পোষ্ট আৰু সুইপাৰৰ বাবে আপোনাৰ 81টা পোষ্ট ৰড গালা বাবে আপোনাৰ পোষ্ট খালি হৈছে আৰু ইয়াৰ বাবে গ্ৰেড 4 বাবে টোটাল পোষ্ট খালি হৈছে আপোনাৰ 657টা আৰু ইয়াৰ আপোনাৰ দিছে ষ্টাৰ্টিং ডেট আপোনাৰ অক্টোবৰত হ'ব আৰু ক্লোজিং ডেট ইন দ্য এপ্লিকেশ্যন আপোনাৰ নৱেম্বৰ মাহতে শেষ হ'ব অক্টোবৰ মাহত আপোনাৰ আৰম্ভ হ'ব কিন্তু আপোনাৰ নৱেম্বৰ মাহত শেষ হ'ব আৰু আপোনাৰ ডেটটো দিয়ে আপোনাৰ কোনো ডেট উল্লেখ কৰা নাই জাস্ট আপোনাৰ মাহটো উল্লেখ কৰিছে অক্টোবৰ আৰু নৱেম্বৰ নেম অফ পোষ্ট আপোনাৰ বিৰুদ্ধ পোষ্ট আন্ডাৰ গ্ৰেড 3 গ্ৰেড 4 আৰু নেম অফ দ্য এক্সাম আপোনাৰ আছে ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম টাইপ অফ এক্সাম আপোনাৰ ৰাইটেন এক্সাম হ'ব আৰু টাইপ অফ দ্য কোৱেশ্চন আপোনাৰ অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব দ্য অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব ইয়াতে আপোনাৰ দ্য অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব আৰু পেপাৰ 1 আপোনাৰ কি হ'ব যে নন অফ কোৱেশ্চন আপোনাৰ 100টা কোৱেশ্চন থাকিব আৰু 120 মিনিট থাকিব টোটাল মাৰ্ক থাকিব 175 মাৰ্কস আৰু এক্সাম আৰু এটো গ্ৰেজুৱেচনৰ লেভেলৰ বাবে আৰু নেগেটিভ মাৰ্কিং কোনো নেগেটিভ মাৰ্ক নাথাকে গ্ৰেড 3 ৰ বাবে কোনো নেগেটিভ মাৰ্ক নাথাকে আৰু আপোনাৰ টাইমটো দিছে 120 মিনিট গ্ৰেজুৱেচনৰ বাবে দিছে আৰু নেগেটিভ মার্কিং কোনো নেগেটিভ মার্ক নাই আর আপনার রাইটেন এক্সাম আর আপনার স্কিল টেস্ট বা কম্পিউটার টেস্ট এই দুটা হব আপনার রাইটেন এন্ড স্কিল টেস্ট আর কম্পিউটার টেস্ট এই দুটা টেস্ট হব বা ইন্টারভিউ হব যদি আপনার এক্সামত কোয়ালিফিকেশন হব পারে আর ইয়ার সিলেবাস গ্রেড 3 এর বাবে সিলেবাস আপনার সোশিয়াল সায়েন্স আইব জেনারেল নলেজ আইব আর জেনারেল ম্যাথমেটিক্স ক্লাস 10 এর পৰা লব আর আপনার ক্লাস 3 গ্রেড 3 এর বাবে আপনার এইখিনি হব জেনারেল ম্যাথমেটিক্স হব ক্লাস 10 লেভেলৰ পৰা আর ইয়াত দিছে আপনার রিজনিং আহিব আর 5 নম্বৰ আছে ইংলিশ আপনার ইংলিশ গ্রামার আহিব এইখিনি হৈছে আপনার গ্রেড 3 লেভেলৰ বাবে আর গ্রেড 4 এর বাবে সেম গ্রেড 3 এন্ড গ্রেড 4 এর বাবে সিলেবাস একদম সেম কোনো ডিফারেন্স নাই আমরা গ্রেড 4 টো আপ দেখাই দি আছো গ্রেড 4 এর বাবে ইংলিশ আইব সোশ্যাল স্টাডিজ আইব আর ম্যাথমেটিক্স আইব আর জেনারেল নলেজ আইব রিজনিং আইব
এইখিনি আহিব আৰু আপোনাৰ গ্ৰেড 4 লেভেলৰ বাবে আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভিডিঅ' পোৱাৰ কাৰণে।